হেল্ল' নমস্কাৰ বন্ধুসকল। আজি এটা ধুনীয়া জেগালৈ আহিছোঁ। একদম মোৰ মানে ভাল লাগিছে মানে জেগাটো আপোনালোককো দেখুৱাবলৈ পাই পেলাই। একদম কি ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ চাওকচোন, একদম ধুনীয়াকৈ। এনেকুৱা এটা জেগাত আহি পেলাই মানে বহিছোঁহি, মানে বহুত অকণমান ৰিক্স আছে বাৰু দেই। আপোনাৰ ওপৰত এনেকৈ ট্ৰেইনৰ চিটো দি এনেকৈ তললৈ নামি আহিছোঁ। আহি পেলাই ইয়াতে অকণমান জেগা থাকে যে আপোনাৰ খুটা এৰিয়া যে। এজন মোৰ লগৰ সতীৰ্থ লৈ আহিছোঁ আজি। কেনেকুৱা অনুভৱ হৈছে? ভাল লাগিছে। আজি ইয়ালৈ আহিছোঁ আমি বান্দৰদৰা ৰেল ব্ৰিজৰ তলত বহিছোঁ, এই ৰিঙত বহি আছোঁ। হয় হয়, এইফালে কোৱাৰী চলি আছে। হয় হয়, আমি চাবলৈ আহিলোঁ, ফুৰিবলৈ আহিলোঁ। লগৰজনক আজি লৈ আহিলোঁ, এজন আজিলৈকে দলঙত উঠি পোৱা নাই, সেইকাৰণে লৈ আহিছোঁ আজি। কেনেকুৱা লাগিছে তুমি কোৱা? মোৰ ভাল লাগিছে মানে আজি। তেওঁ মোৰ বন্ধুজনৰ ঘৰ এই নদীৰ সিপাৰে আছে, আপোনাৰ দেখাম বাৰু মই ঘৰটো তাৰ কোনফালে হয়। আপোনাৰ নদীৰ সিপাৰে হয় আৰু ল'ৰাটো মানে মোৰ লগৰ একদম খাচ বন্ধু। মানে ঘৰলৈ ৰুমলৈ গ'ল, মোক ক'লে বোলে বৈ অকণমান ক'ৰবালৈ ওলাই যাওঁ, ওলাই গৈ অকণমান ঠাণ্ডাকৈ খাওঁ, বহুত গৰম পৰিছে আপোনাৰ, বহুত গৰম। মই বোলো নহয় বৈ একেলগে গুচি যাওঁ তেতিয়ালৈ। অকণমান গৈ পেলাই সি বাইকখন লৈ পেলাই ওলাই আহিলোঁ। বেছি দূৰ নহয়, 3 কিলোমিটাৰমান হ'ব। 2 কিলোমিটাৰ ন? 2 কিলোমিটাৰ আহিলোঁ। আপোনাৰ একদম ৰাস্তাটো বৰ বেলেগ, মানে একদম পূৰা প্ৰকৃতিৰ মাজেদি আহিছোঁ। মানে তাত ভাল লাগিছে মানে ৰাস্তাটো একদম দুই কাষে মানে একদম পূৰা জংঘল আছে, ধুনীয়াকৈ সৰু সৰু লুংলুঙীয়া বাট বুলি যে কয় যে, হয় ন? লুংলুঙীয়া বাট, এই লুংলুঙীয়া বাটেদি আহিলোঁ। তেওঁলোকৰ মোমায়েকৰ গাঁৱত দি আহিছোঁ, মানে তেওঁলোকৰ মোমায়েকৰ গাঁৱত দি সেইফালে সোমাই আহিছোঁ আৰু ভাল লাগিছে। কেনেকুৱা তাৰপাছত আৰু এইফালে আছে আপোনাৰ শিৱ মন্দিৰ আছে ন? দেখামগৈ ন? দেখাবা ন? অঁ ঠিক আছে, অকণমান দেখাবা হা। মানে বেছি দূৰণিলৈ নাই যোৱা, বহুত ওচৰতে মানে, কিন্তু জেগাবোৰ মানে মই এনেই মানে অলপ মানে ধৰি লওক দেখাব বিচাৰিছোঁ, মানে ভাল লাগিছে মানে মোক, সেইটো ওপৰতে মানে বনাইছোঁ আপোনাৰ। সেইকাৰণে আজি লগৰজনক এটা লৈ পেলাই আকৌ যাওঁগৈ, সিফালে গৈ পেলাই অকণমান হেৰি কৰি। ঠিক আছে, দেখাই থাকিম আপোনালোকক আগলৈ। অলপ ঠাণ্ডা খাই লওঁ, পাৱাৰ খালে বোলে শক্তি পায় বোলে, নাজানো বাৰু, হয় নাই বন্ধু? বৰ ধুনীয়া লাগিছে দেই। এনেকৈ দৌৰিব পৰা হ'লে তুমি আৰ্মিত গুচি গ'লাহেঁতেন দেই। অঁ মজাকৈ গ'লাহেঁতেন। দৌৰি থাকা আৰু পাৰিবা আগলৈ আৰু পাৰিবা। বৰ ধুনীয়া লাগিছে, ধুনীয়া। পাৰিম নে? পাৰিবা নি? চোৱা তুমি পাৰিবা যদি। মই নোৱাৰোঁ, মই এইবিলাক কৰিব পৰা নাই। কেলে আৰ্মি আকৌ বহিলোহি দেই অকণমান, আকৌ ধুনীয়া বহিছোঁ। একদম এজোপা একদম ধুনীয়া জলফাই গছ এজোপা আছে দেই, কি ধুনীয়া লাগিছে নহয়, আৰু কি ধুনীয়া হাৱা মাৰি আছে মানে, বৰ মজা লাগিছে। ইফালে এইটো একদম পূৰা ছাঁ পৰি আছে হা, ইয়ালৈকে একদম পূৰা গোটেই গছ আছে। এইটো ধুনীয়া লাগিছে মানে পৰিৱেশটো, একদম মজা লাগিছে। একদম এজোপা জলফাই গছ এইকণত বহি আছোঁ। ইফালে পথাৰ নহয় মানে, এইটো আগৰ পিটনি পুখুৰী আছিলে। এই লগৰজনৰ লগত বহি আছোঁ, লগৰজনে কৈ আছে এইটো বহুত ডাঙৰ ফিচাৰী আছিলে আগতে। অঁ বহুত ডাঙৰ ৰজাদিনীয়া ফিচাৰী বুলি কয়। ডাঙৰ মাছ আছিলে, কাছ আছিলে। কিহৰ কাৰণে এতিয়া পানী শুকাই গ'ল, আজিকালি একো নাই। মাজতে ৰাইজে খেতি কৰিছিলে, খেতি পানী মাৰিলে, খেতি কৰিছিলে মানে, খেতি চেতিও নহয় মানে ইয়াত নহয়। এতিয়া দৈটো মানে ফিচাৰী ডাঙৰ হেৰি মাছ আছে। হয় হয়, এইটো পোত খাবগৈ মানে, এনেকুৱা কম পানী কমি গৈছেতো আজিকালি। ডিক্ৰঙৰ পানীও সোমাই, কোনোবাই 1-2 বছৰ সোমাইছিলে ন? এইফালে কিন্তু ট্ৰেইনৰ এই আলিটো দি দিয়াৰ পৰা অকণমান বহুত ভাল হ'ল মানে। এনেই আগতে আমি এইবিলাক কোনো কাৰো হেৰিয়ৰ কথা পতা নাই দেই, আমি দুটা এনেই মনৰ ভাৱবোৰহে কৈ আছোঁ, মানে মনৰ ভাৱবোৰহে মানে প্ৰকাশ কৰি আছোঁ। বেয়া চেয়া নাপাব দেই, আপোনালোকেও ভাবিছে কি কথাবোৰ কৈ আছে। এনেই আৰু কিবা এটা পাতিম বুলি আহিলোঁ মানে, হেৰি কৰিলোঁ মানে ধুনীয়াকৈ অকণমান ৰখিলোঁহি, ভাল লাগিলে। আৰু লগৰজনক লগ পাই আজি বেছি ভাল লাগিলে মানে। তেখেত গৈ পেলাই মানে একদম পূৰা ৰুমত ওলালেগৈ মানে। বোলো নহয় গৈ আহোঁ ব'লা, এনেই গৈ পেলাই অকণমান কিবা এটাকৈ, এনেই একো নোৱাৰিলেও কিবা এটা দেখুৱাওঁ মানে, অকণমান মানে নিজকে অকণমান টাইম অকণ দিছোঁ, কেলৈ কামৰ মাজতে থাকোঁ বাৰু দেই। বাৰু ঠিক আছে দিয়ক, লগ পাম বন্ধুসকল। ভিডিঅ'বোৰ চাই থাকিব আৰু কিবা এটা কৰিবলৈ কৈ দিয়া, তুমি ভিডিঅ'বোৰ চাবলৈ কোৱা। আমাৰ ভিডিঅ' চাব, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। ঠিক আছে ধন্যবাদ দিয়া। ঠিক আছে দিয়ক বন্ধুসকল, জয় আই অসম।